বন্ধুসকল আমাৰ সকলোৱে জীৱনত এটা জাম লাগি থাকে সেই জামটো হৈছে আমি যেটো টাৰ্গেট ৰাতিপুৱা বনাও গধূলিলৈকে আমি সেই টাৰ্গেটটো পুৰা কৰিব নোৱাৰো আৰু সেই জামটো ভাঙিবলৈ হলে এই ভিডিঅটো চাওক পাঁচটা কথা মই এই ভিডিঅত ক'ব ওলাইছো মই মজিদ গগৈ লৈ আহিছো নতুন এটা এডুকেশ্যনেল ভিডিঅ বুলু ও হৰি ও ৰাম ভিডিঅ মাত্ৰ মই হেতুৱে সামজন জীৱনৰ সমস্যা সমাধান বিচাৰি পাম চাওক আপুনি যেটো টাৰ্গেট বনাইছে সেই টাৰ্গেটটো যদি পুৰা কৰিবলৈ হয় এই পাঁচটা কথা ফলো কৰক লাগিলে আপুনি বিজনেছমেন হওক ষ্টুডেন্ট হওক হাউসৱাইফ হওক সব যেতিয়া আপুনি এই পাঁচটা কথা ফলো কৰিব আপোনাৰ ওচৰত প্ৰেছাৰ পৰিব যেতিয়া আপুনি জিমত যায় ইয়াত যদি প্ৰেছাৰ পৰে মাসুল ডাঙৰ হৈ যায় আৰু যেতিয়া আপুনি এই কথাকেইটা ধ্যান দিব আপোনাৰ প্ৰেছাৰ পৰিব আপুনি সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব প্ৰথম আপুনি এটা গোল সেট কৰক যদি আপুনি এজন ষ্টুডেন্ট হয় আপুনি ভাবক যে আপুনি 2 চেপ্টাৰ আজি পঢ়িব 2 নম্বৰ টাইম ডিসাইড কৰক আপুনি 2 ঘণ্টা ভিতৰত পঢ়িব 3 নম্বৰ হৈছে টাইমটো ডিভাইড কৰি দিয়ক সেই টাইমটো যদি আপুনি 2 ঘণ্টা ভাবিছে 1 ঘণ্টাত পঢ়িবৰ কাৰণে চেষ্টা কৰক 4 নম্বৰ হৈছে আপুনি নিজৰ 100% দিয়ক যেতিয়া নিজৰ 100% দিব কামটো পুৰা ফোকাস আহিব আৰু 5 নম্বৰ হৈছে সকলো ডিস্ট্ৰাকচনৰ পৰা আঁতৰি থাকক আৰু আনক কৈ দিয়ক ডিস্টাৰ্ব কৰিবৰ কাৰণে তেতিয়া আপুনি কামটো সম্পূৰ্ণ কৰিব পাৰিব